মাঘৰ বিহুৰ পিঠাৰ এখন কাঁহী ফালে দেখিছে, ভাপত দিয়া পিঠা। এইটো ভাপত দিয়া পিঠা, এইটো তিল দিয়া, তেল পিঠা, ঘিলা পিঠা বুলি কয়। এইটো তিল পিঠা, এইটো বেলেগ এটা ৰঙৰ। এইটো হ'ল নিমকি। চাহ লৈ লৈছোঁ। মানে কি হৈছে, এবাৰ আমাৰ বংশত মানুহ ঢুকালে যে, সেইটো কাৰণে আমাৰ মানে পিঠা পনা বনোৱা হোৱা নাই। আৰু বিশেষকৈ আমাৰ মাঘৰ বিহুত মানে মাহে কৰাইহে খোৱা যায় আৰু পিঠা পনাও খোৱা যায়। সেইখিনি হৈছে বেলেগৰ পৰা দিয়া। হয়, অকণমান আপোনালোকক দেখুৱাই দিছোঁ। নাৰিকলৰ লাড়ু, ভাপত দিয়া পিঠা, এইটো এটা ভাপত দিয়া পিঠা। বৰকৈ নাখাওঁ, অকণমান খাওঁ কেতিয়াবা নিমকি। তথাপি ভাপত দিয়া পিঠা খাব লাগিব। মজা।